এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় ভাল আজি এটা বিশেষ দিন কাৰণ বুলি এই কাৰণে কৈছোঁ যে আজি 29 নৱেম্বৰ আৰু মোৰ মানুহজনৰ জন্মদিন আশা কৰোঁ যে শেষলৈকে ভিডিঅ'টো চাব কাৰণ কিয় মই এতিয়া ঘৰত আছোঁ আজি মনটো খুবেই বেয়া কিন্তু তথাপিতো উপায় নাই যোৱাবাৰো মই নাছিলোঁ আপোনালোকে হয়তো চাইছে ভিডিঅ'টো যোৱাবাৰো মই আগতে সাৰপ্ৰাইজ দি পেলাই আহিছিলোঁ গতিকে এইবাৰো কিবা এটা কৰিছিলোঁ অহাৰ আগতে আপোনালোকে চাব বুলি শেষলৈকে আশা কৰিলোঁ আৰু আপোনালোকে অকণমান মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাব মইনো কি কৰিলোঁ অকণমান সৰুকৈ তাকে মানে মেমৰি হিচাপত ৰাখি থ'ব মানে চেষ্টা কৰিছোঁ গতিকে মৰম দিব বুলি আশা কৰিলোঁ মই যিহেতুকে ঘৰত যাম সেইকাৰণে হাজবেণ্ডৰ বাৰ্থডে মানে এইটো মাহতে হয় আৰু যোৱাবাৰো মই এনেকৈ কেক কটাইছিলোঁ কাৰণ মই যোৱাবাৰো নাছিলোঁ আৰু এইবাৰো ঠিক সেনেকৈয়ে মই ঘৰত যাম গতিকে ইয়াকে কেক আৰু সৰুকৈ কিবা এটা গিফ্ট লৈছোঁ দেখুৱাম বাৰু আপোনালোকক এতিয়া গৈ আছোঁ ৰুমত তেওঁ গম নাপায় মই যে এইখিনি লৈছোঁ সেয়া আৰু এই প্ৰি বাৰ্থডে চেলিব্ৰেশ্যনটো চেলিব্ৰেট হৈছে দিল্লীত বৰ্ষাহঁতৰ ৰুমত আৰু মই যেতিয়া আহি পাওঁ তেতিয়া গোটেইবিলাকে চাই এনজয় কৰি আছে অকণমান ভিডিঅ' ক্লিপকেইটা ৰখাই থ'লোঁ যাতে পিছত ভাল লাগে চাবৰ কাৰণে আৰু কোনেও কিন্তু গম নাপায় মই যে কেক আনিব গৈছিলোঁ ওলাই যোৱাটো গম পাই দিয়া নাই নেকি তোমাক দিয়া নাই একো দিয়া নাই খাবা মই ভিডিঅ' বনোৱাত পাৰফেক্ট এতিয়ালৈকে হোৱা নাই গতিকে মোবাইলটো ওলোটা হৈ থাকিলে কিয়নো এতিয়া এডিটিং কৰোঁতে খং উঠিছে বাৰু যি কি নহওক মেমৰিৰ কাৰণে থৈ দিছোঁ গতিকে এনেকৈ এড কৰিলোঁ ক্লিপটো আপোনালোকেও চাই লওকচোন মই কেক আনি পেলাই ক'ত থৈ দিছিলোঁ বেছি তলত আহিলোঁ কেকটো এইখিনি কেণ্ডেলখিনি জ্বলাব লাগিব মেচ আনিব লাগিব এইটো চাই লওঁ এডভান্স হেপী বাৰ্থডে থেংক ইউ গম পাইছিলা না গম পোৱা নাই মই এইকাৰণে কৈছোঁ হেপী বাৰ্থডে টু ইউ যতনেৰে ফাগুনক মোৰ বতাহে উৰুৱাব মন নাযাবি থৈ ফাগুনক দুমুজান মোৰে কাষত খেলি মেলি সেন্দুৰীয়া বুকু জেলা দাপোনত কাকে দেখি আজি পাগল মন হিয়াতে সাঁচি যতনেৰে ফাগুনক মোৰ বতাহে কেক কাটা হ'ল কিন্তু এইটো যিটো লৈছিলোঁ সেইটো নহয় সেইটো আৰু চেঞ্জ কৰিব দুয়োটাই আহি আছোঁ ডাবল এক্সেলে লৈছিলোঁ কিন্তু সৰু চাইজটো নেকি নহয় এতিয়া দোকান পাওঁ নে নাপাওঁ নাজানো আৰু
আৰু যিটো গিফ্ট মানে তেওঁলৈ আনিছিলোঁ সেইটো অকণমান সৰু হ'ল আৰু পিছত বাৰু চেঞ্জ কৰি আনিলোঁ, কিন্তু আপোনালোককে দেখুৱাব নহ'ল। একো নাই, সৰু সুৰা গিফ্ট হয়, কিন্তু আজি মনটো খুবেই বেয়া, কাৰণ কিয় আমি একেলগে নাই। যোৱাবাৰো সেনেকুৱাই হৈছিলে, মই ঘৰত আহিছিলোঁ কিবা এটা কাৰণত, তো একেলগে চেলিব্ৰেট কৰিব নাপালোঁ, অকণমান বেয়া লাগিছে। আৰু আপোনালোকে আশীৰ্বাদ কৰিবচোন যাতে আমি নেক্সট বাৰ্থডেত একেলগে থাকিব পাৰোঁ, আৰু তেওঁকো আশীৰ্বাদ কৰিব যাতে লাইফটো ছাকচেছ হয় আৰু হাঁহি মুখে সদায় থাকিব পাৰে, একো যাতে বিপদ বিঘিনি নহয়, সেইখিনিয়ে আশীৰ্বাদ কৰিব। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁ সদায় হাঁহি মুখে থাকে। লৈ বেছি আছে কাহানিও নহয় গতিকে এইখিনি কৈ আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে কমেণ্টত তেওঁক উইচ কৰিব বুলি আশা ৰাখিলোঁ। গতিকে বাই বাই। ভাগৰো